हेलो फ्रेंड्स আপোনালোক আটাইকে পুনৰবাৰ মই প্ৰকাশে বনসাই এণ্ড গাৰ্ডেনিং চেনেলটোলৈ স্বাগতম জনাইছোঁ। বনসাই সম্পৰ্কীয় মোৰ প্ৰথম ভিডিঅ'টাত আপোনালোকে যি ধৰণে আদৰি লৈ মোক উৎসাহিত কৰিছে তাৰ বাবে ধন্যবাদ জনাইছোঁ আপোনালোকক। আজি মই আপোনালোকক বনসাই সইল সম্পৰ্কে ক'বলৈ চেষ্টা কৰিম। বনসাই সইল গাৰ্ডেনিং সইল বা পটিং সইলতকৈ পৃথক নেকি, বনসাই সইল কেনেকৈ প্ৰস্তুত কৰা হয় ঘৰতে, কি কম্পোনেণ্ট ব্যৱহাৰ কৰিব পাৰি ইত্যাদি সকলোখিনি দেখুৱাৰ কাৰণে চেষ্টা কৰিম। তো ভিডিঅ'টো আপোনালোকে শেষলৈকে চাব। তো আহক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। চাওক, গাৰ্ডেনিং বা নৰ্মেল সইলতকৈ বনসাই সইল পৃথক। ইয়াৰ কাৰণটো হ'ল নৰ্মেল সইলে পানী বেছিকৈ শুহি ৰাখে আৰু মাটিখিনিত এয়াৰ পকেট বা টেনি গেপছ নাথাকে। যদি এনেকুৱা মাটি আমি বনসাই সইল হিচাপে ব্যৱহাৰ কৰোঁ তেন্তে গছজোপাৰ শিপাই অক্সিজেন নাপাই লাহে লাহে মৰিবলৈ আৰম্ভ কৰিব, যিহেতু গছজোপা অগভীৰ আৰু সৰু পাত্ৰত ৰখা হয়। সেয়ে বনসাই সইল প্ৰস্তুত কৰোঁতে মনত ৰাখিবলগীয়া কথাকেইটা হ'ল এতিয়া এই বৈশিষ্ট্যখিনি থাকিবলৈ ঠাইভেদে বিভিন্ন উপাদান ব্যৱহাৰ কৰি বনসাই সইল প্ৰস্তুত কৰা হয়। আমাৰ ইয়াত সহজতে পোৱা উপাদানবোৰৰ ভিতৰত নদীৰ বালি, তাৰপিছত সাৰ, ইয়াৰ পিছত কোকোপিট, ইটাৰ টুকুৰা, বালি আৰু চিমেণ্টৰ মিশ্ৰণৰ টুকুৰা, তাত সৰু সৰু শিল আৰু গছৰ বাকলি। বনসাই সইলত যদি আমি ইটাৰ টুকুৰা ব্যৱহাৰ কৰোঁ তেন্তে আমি প্ৰথমতে এইদৰে সৰু সৰুকৈ ইটাৰখিনি ভাঙি ল'ব লাগিব, টুকুৰা কৰি ল'ব লাগিব। ইয়াৰ পিছত আমি চালনীৰে চালি এই টুকুৰাখিনিৰ পৰা বালিখিনি আমি গুচাই ল'ব লাগিব আৰু ইয়াৰ পিছত এই টুকুৰাখিনি আমি বনসাই সইলত ব্যৱহাৰ কৰিব পাৰিম। এতিয়া মই বনসাই সইলখিনি প্ৰস্তুত কৰিবলৈ 5বিধ উপাদান লৈছোঁ। ইয়াৰ ভিতৰত সাৰ লৈছোঁ মই 30%। ইয়াত মই কেঁচুসাৰ লৈছোঁ। কেঁচুসাৰৰ সলনি শুকান গোবৰৰ গুড়িও ব্যৱহাৰ কৰিব পাৰি। ইয়াৰ পিছত মই লৈছোঁ কোকোপিট 20% আৰু ইয়াৰ পিছত লৈছোঁ মই ইটাৰ টুকুৰা সৰু সৰু 20%। তাৰপিছত মই লৈছোঁ বালি আৰু চিমেণ্ট মিশ্ৰণৰ টুকুৰা লৈছোঁ 15% আৰু শেষত মই লৈছোঁ নদীৰ বালি 15%। এতিয়া এইখিনি ভালদৰে মিক্স কৰি ব্যৱহাৰ কৰিব পৰা যায় বনসাই সইল হিচাপে। যিহেতু বনসাই সইলখিনিয়ে প্ৰয়োজনীয় পানী ধৰি ৰাখিব পৰা হ'ব লাগে, সেয়ে আমি ইয়াত কোকোপিট আৰু ইটাৰ টুকুৰা ব্যৱহাৰ কৰিছোঁ। দুয়োবিধৰ এবিধ ব্যৱহাৰ কৰিলেও হয়, কিন্তু কোকোপিটৰ পানী ধৰি ৰাখিব পৰা ক্ষমতাটো ইটাৰ টুকুৰাতকৈ বেছি, যদিওবা মই দুয়োবিধ এটা হিচাপত মিলাই পেলাই ইয়াত ব্যৱহাৰ কৰিছোঁ। তাৰোপৰি ইয়াৰ সলনি আমি কিছুমান গছৰ বাকলিও আমি ব্যৱহাৰ কৰিব পাৰোঁ। অতিৰিক্ত পানীখিনি ওলাই যাবলৈ অৰ্থাৎ ৱেল ড্ৰেইনেজৰ কাৰণে আমি ইয়াত ব্যৱহাৰ কৰিছোঁ বালি চিমেণ্ট মিশ্ৰণৰ সৰু সৰু টুকুৰা আৰু ইটাৰ টুকুৰা। ইয়াৰ সলনি আমি সৰু সৰু শিলো ব্যৱহাৰ কৰিব পাৰোঁ। পাৰ্টিকলখিনিৰ জৰিয়তে মাটিত বিন্ধা বা এয়াৰ পকেট কিছুমানৰ সৃষ্টি হয়, যাৰ জৰিয়তে শিপাই প্ৰয়োজনীয় অক্সিজেনখিনি পায়। আৰু শেষত বনসাই পটৰ একেবাৰে তলত শিলৰ এটা লেয়াৰ দি ল'ব লাগে আৰু তাৰ ওপৰত আমি বনসাই সইলখিনি ব্যৱহাৰ কৰিব পাৰোঁ।